নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম আসাম পুলিচৰ ওপৰত। কাৰণ আসাম পুলিচৰ আপোনালোকৰ ইতিমধ্যে বহুকেইটা বিভাগতে ফিজিকেল শেষ হৈ গৈছে আৰু বহুকেইটা বিভাগত আপোনালোকৰ ফিজিকেল চলি আছে। আৰু যোৱাকালি আপোনালোকৰ বাজেট অধিৱেশনত এটা 40,000 পদক লৈ ভাল ঘোষণা কৰা গৈছে। সেই ঘোষণাটোৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। আৰু বহুতে মোক সুধি আছে যে দাদা, জেল ৱাৰ্ডাৰ আৰু এক্সাইজ ডিপাৰ্টমেণ্টৰ বিষয়ে মোক সুধি আছে, ইমান মাৰ্ক পালে ৰিটেন এক্সাম দিবলৈ পাম নে নাপাম, মই ইমান মাৰ্ক পাইছোঁ, এনেকুৱা ধৰণৰ কথা মোক কমেণ্টত সুধি আছে। মই এইখিনিৰ কথাও আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলত যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। কাৰণ মই আপোনালোকক এনেকুৱা ইনফৰ্মেশ্যন টিপছ ভিডিঅ'বিলাক দি থাকিবলৈ চেষ্টা কৰিম। চাওক বন্ধুসকল, প্ৰথম কথা, যিহেতু আমাৰ বহুকেইটা বিভাগত আপোনালোকৰ ফিজিকেল শেষ হৈছে, আপোনালোকে ইতিমধ্যে গমেই পাইছে, আৰু বহুকেইটা বিভাগত আপোনালোকৰ ইতিমধ্যে ফিজিকেল চলি আছে। আৰু আপোনালোকে বৰ্তমান ৰিটেন এক্সামৰ কাৰণে বহুতে প্ৰিপাৰেশ্যন কৰি আছে বা আপোনালোকে অপেক্ষা কৰি আছে। আৰু বহুতে এতিয়া আপোনালোকৰ ৰানিং প্ৰেক্টিছ কৰি আছে এক্সাইজ ডিপাৰ্টমেণ্টকে ধৰি জেল ৱাৰ্ডাৰৰ কাৰণে। চাওক বন্ধুসকল, প্ৰথম কথা, যোৱাকালি আমাৰ বাজেট অধিৱেশনত এটা বৃহৎ সিদ্ধান্ত এটা লোৱা গৈছে যে আপোনালোকৰ বহুতে সুধি আছে, সেই সিদ্ধান্তটো কি আপোনালোকে সুধি আছে যে দাদা 40,000 নতুনকৈ পদ আহিব নেকি আকৌ, বা আসাম পুলিচৰ কামাণ্ডো বেটেলিয়ন আহিব নেকি। চাওক বন্ধুসকল, সেই বৃহৎ ঘোষণাটোত কোৱা গৈছে যে 5,000 আপোনালোকৰ নতুনকৈ কামাণ্ডো বেটেলিয়ন অতি সোনকালে লৈ অহাৰ কথা কৈছে। তেওঁলোকে কিছুমান থানাৰ কথা কৈছে। আৰু আপোনালোকে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আপোনালোকৰ নতুনকৈ আহিবলগীয়া 5,000 কামাণ্ডো বেটেলিয়নৰ কথা তাত উল্লেখ কৰা গৈছে। আপোনালোকে এতিয়া গম পাইছে যে আপোনালোকৰ কামাণ্ডো বেটেলিয়নটো অতি শীঘ্ৰে আহিব, আৰু আপোনালোকে সেইকাৰণে ৰানিং প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰক। কাৰণ এইবাৰ আপোনালোকৰ বৃহৎ নিযুক্তি হ'ব কামাণ্ডো বেটেলিয়নত। 2 নম্বৰ কথা, বহুতে সুধি আছে আৰু নতুনকৈ বেটেলিয়নৰ কথা কৈছে নেকি। চাওক বন্ধুসকল, নতুনকৈ বেটেলিয়নৰ কথা কোৱা নাই। আপোনালোকৰ 40,000টো কথা কৈছে। সেই 40,000টো আপোনালোকৰ বৰ্তমান প্ৰক্ৰিয়া চলি আছে, সেইটো কথা কৈছে। আৰু 10 মে'ৰ ভিতৰত তেওঁলোকে এপইণ্টমেণ্ট দিয়াৰ কথা কৈছে। কাৰণ আপোনালোকে গমেই পাইছে, আৰু তাত কৈছে 18,000ৰ আপোনালোকৰ বৰ্তমান ইণ্টাৰভিউ চলি আছে সেই 40,000ৰ। সেইকাৰণে আপোনালোকে ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। আপোনালোকে কাট অফ যিমান যায় সেইটো আপোনালোকে মনত নাভাবিব। কাৰণ আপোনালোকে এতিয়া ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। আপোনালোকে কালি গমেই পাইছে 10 মে'ৰ ভিতৰত তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ দিম বুলি কৈছে। সেইকাৰণে নিযুক্তি শেষ কৰিব 10 মে'ৰ ভিতৰত। সেইকাৰণে আপোনালোকে এতিয়া ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। কাৰণ আপোনালোকে নিযুক্তি পত্ৰ 10 মে'ৰ ভিতৰতে পাব। কাৰণ আপোনালোকৰ হাতত বেছি দিন নাই। আপোনালোকে যিহেতু ফৰেষ্টকে ধৰি বহুকেইটা বিভাগতে আপোনালোকে ফিজিকেল পাছ কৰিছে, আপোনালোকে ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। তেতিয়াহে আপোনালোকে এই চাকৰিটো ল'বলৈ সক্ষম হ'ব। আৰু বহুতে সুধি আছে যে দাদা, মই 22 পাইছোঁ, মই 24 পাইছোঁ, মই 30 পাইছোঁ, মই 32 পাইছোঁ, মই 34 পাইছোঁ। চাওক বন্ধুসকল, বৰ্তমান এক্সাইজ ডিপাৰ্টমেণ্টকে ধৰি জেল ৱাৰ্ডাৰৰ ইণ্টাৰভিউখিনি শেষ হোৱা নাই। মই আপোনালোকক ইয়াৰ ওপৰত কাট অফৰ ওপৰত মই আপোনালোকক এটা ভিডিঅ' বনাই দিম। কিন্তু এতিয়া কিমান কাট অফ যায় সেইটো ক'ব নোৱাৰি। কাৰণ যিহেতু আপোনালোকে গমেই পাইছে এক্সাইজ ডিপাৰ্টমেণ্ট বা জেল ৱাৰ্ডাৰৰ আপোনালোকৰ পদৰ সংখ্যা খুব কম। আৰু আপোনালোকে গমেই পাইছে ইয়াত এক্সিলেণ্ট মাৰা ল'ৰা ছোৱালী যথেষ্টখিনিয়ে ওলাব। সেইকাৰণে ইয়াৰ কাট অফটো এতিয়াই ক'ব নোৱাৰি। কাৰণ এইটো বৰ্তমান প্ৰক্ৰিয়াত চলি আছে, এতিয়া বৰ্তমান ফিজিকেল চলি আছে। আপোনালোকে কিমান মাৰ্ক পাইছে তলত আপোনালোকে কমেণ্ট কৰক। তেতিয়াহে মই আপোনালোকৰ কমেণ্টসমূহ চাই এটা কাট অফৰ ওপৰত পাছলৈকে এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। কিন্তু কাট অফৰ ওপৰত ভিডিঅ' বনোৱাটো এতিয়া সম্ভৱ নহয়। সেইকাৰণে আপোনালোকে যিমান মাৰ্ক পাইছে এক্সাইজ ডিপাৰ্টমেণ্ট বা জেল ৱাৰ্ডাৰত ল'ৰা ছোৱালী, আপোনালোকে যোনে যিমান মাৰ্ক পাইছে তলত কমেণ্ট কৰি জনাওক আপোনালোকে কিমান মাৰ্ক পাইছে। আৰু যিহেতু আপোনালোকৰ অহাকালি তাত ঘোষণা কৰিছে যে নতুনকৈ 5,000 কামাণ্ডো বেটেলিয়নৰ পদ মুকলি কৰা হ'ব অতি শীঘ্ৰেই। সেইকাৰণে আপোনালোকে
কষ্ট কৰক, কাৰণ এইবাৰ আপোনালোকে কামাণ্ডো বেটেলিয়নত চাকৰি ল'ব পাৰিব। কেৱল কষ্ট কৰিব লাগিব। আপোনালোকে এটা কথা ভালকৈয়ে জানে, কামাণ্ডো বেটেলিয়নত ৰিটেন এক্সাম নাই। ৰানিংটো আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক, যিহেতু আপোনালোকে ৰানিংটো পাছ কৰিবই প্ৰেক্টিছ কৰিলে, আৰু আপোনালোকে গমে পাইছে অৰেল আছে। বাকী আপোনালোকে ৰানিংটো ভাল হ'লে আপোনালোকে কামাণ্ডো বেটেলিয়নত চাকৰি পাই যাব। সেইকাৰণে আপোনালোকে ৰানিং প্ৰেক্টিছ কৰক, কাৰণ অতি শীঘ্ৰে আপোনালোকে কামাণ্ডো বেটেলিয়নৰ নতুন পদত আপোনালোকে ইণ্টাৰভিউ দিবলৈ পাব। সেইকাৰণে আপোনালোকে ৰানিং প্ৰেক্টিছ কৰক। আৰু বহুতে সুধি আছিল 40,000 পদ নতুনকৈ আহিব নেকি? 40,000 পদ আপোনালোকৰ নতুনকৈ নাহে। বৰ্তমান এই 40,000 পদৰ তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, আৰু 10 মে তাৰিখৰ ভিতৰত ইয়াৰ নিযুক্তি পত্ৰবিলাক আপোনালোকক দি দিব। সেইকাৰণে আপোনালোকে ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰক, কাৰণ ফৰেষ্ট বেটেলিয়ন, ফৰেষ্ট গাৰ্ডৰ বহুকেইটাৰে ফিজিকেল শেষ হৈছে। এতিয়া ৰিটাৰ্ণ এক্সামৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছে। আপোনালোকে ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰক, আৰু আপোনালোকে কাট অফ যিমান যাই যাব সেইটো আপোনালোকে ভাবি থাকিব নালাগে। আপোনালোকে কেৱল এতিয়া ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপেয়াৰ হওক, কাৰণ ৰিটাৰ্ণ এক্সাম আপোনালোকে ভালকৈ দিলে এটা চাকৰি ল'বলৈ সক্ষম হ'ব। কাৰণ কাট অফ কমো যাব পাৰে, বেছিও যাব পাৰে, সেইটো কোনেও একজেক্ট ক'ব নোৱাৰে। কাৰণ আপুনি ফিজিকেল দি পাছ কৰি আহিছে, আৰু আপুনি এতিয়া ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰক। আপুনি 27 পাইছে বা 28 পাইছোঁ, সেইটো ডাঙৰ কথা নহয়। আপোনালোকে ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰক, কাৰণ আপুনি কষ্ট কৰি আপুনি ফিজিকেল পাছ কৰি আহিছে, আৰু আপোনালোকে এতিয়া তাৰ কাৰণে প্ৰিপেয়াৰ্ড হওক। কাৰণ বেছি দিন নাই, আপোনালোকে 10 মে তাৰিখৰ ভিতৰত আপোনালোকক নিযুক্তি পত্ৰ দিয়াৰ কথা আলোচনা হৈছে, আৰু আপোনালোকৰ কামাণ্ডো বেটেলিয়নত 5,000 নতুন পদ অতি শীঘ্ৰে আহি আছে। আপোনালোকে তাৰ কাৰণে ফিজিকেল আৰম্ভ কৰি দিয়ক। আজিলৈ আহিছোঁ। কিবা জানিবলগীয়া থাকিলে তলত কমেণ্ট কৰি সুধিব পাৰে। জয় হিন্দ, জয় ভাৰত।